ধন্যবাদ প্ৰেছ বন্ধুসকল, আপোনালোকে আজি ইয়াত অহাৰ বাবে। আজি বিশেষকৈ আমি আপোনালোকক ইয়াত মাতিছো কেইবাটামান কথা বা কেইবাটা ইছ্যু আমি ৰেজ কৰিবলৈ কাৰণে। চ' আজি আপোনালোকৰ মাজত আপোনাক ব্ৰিফিং দিব আছে জগত সিং মুক্তি, তেওঁ XMLA আৰু VP কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি। তাৰপিছত আছে শ্ৰী বিদা সিং MP XEM আৰু VP কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি, আৰু শ্ৰী MC কিশোৰ XMLA আৰু VP কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি। তেওঁলোকে আপোনালোকক আজি ব্ৰিফিং দিব। বিজেপিয়ে কৈ আছে গোটেই বস্তুটো কনফিউজিং হৈ আছে। আপোনালোকে কৈছে যে মাটি এলট কৰিছে কিমান দিন, আৰু বিজেপিয়ে নাই কৈছে মাটিখিনি ব্যক্তিগত মানুহৰ মাটি ব্যক্তিগত মানুহে কৰিব পাৰে কি বা নকৰিব পাৰে। যদি ব্যক্তিগত হয় তে প্ৰথম কথা তেওঁলোকৰ তাত যিটো আঁচনি ল'ব নহয়, আঁচনি লওঁতে কিবা বোধ হয় তাত কিবা থাকিব, ডিটেইল ৰিপৰ্ট থাকিব। এইটো ৰিপৰ্টটো ৰাইজক জনাব লাগে। জনোৱাৰ পিছত ৰাইজৰ লগত ৰাইজৰ ৰায় ল'ব লাগে, নহয় জানো? হয়তো কোনোবা বিজেপি সমৰ্থকে হয়তো মানিব পাৰে, নিজৰ ঘৰত দুয়োটা চোতালত লগাব লাগে, কিন্তু এইটো চিষ্টেমটো এতিয়া এনেকুৱা হোৱা নাই। তেওঁলোকে খালি নিজাববীয়াকৈ কৈছে, ৰাইজক নুসুধাকৈ কৰিছে। কোনোবা পাম অইল ল'ব নে নাই সোধা নাই, খেতি ভাল হ'ব নে নাই তেনেকৈ কোনো তেওঁলোকে এক্সপাৰ্টৰ পৰা তেনেকৈ জাপি দিব বিচাৰিছে কথাটো। আৰু যদি থয় তেতিয়াহ'লে এনেকৈ ডকমকাই এতিয়া 500 হেক্টৰ দিয়া কি যুক্তি আছে, নহয় জানো? অকল ডকমকাই দিব কোৱা যুক্তি নাইতো। গোটেই কাৰ্বি আংলঙৰ বোলে ইমান হেক্টৰ আমি চাপোজ দিম, এইটো বেলেগ কথা। ইয়াত স্পেচিয়েলি মেনশ্যন কৰা আছে ৰূপাজনক ইমান দিব, 1500 হেক্টৰ দিব। কি যুক্তি আছে এইটো? গোটেই মোৰ হিচাপত হৈছে কি, এইটো তেওঁলোকে অযথা ওপৰৰ পৰা জাপি দিব বিচাৰিছে। এই জাপি দিয়া কাৰ্য কিন্তু কাৰ্বি আংলং ৰাইজে নামানে, নহয় জানো? হয়তো বিজেপি দুইজন কৰ্মী মানিব পাৰে অকণমান টকা পইচাৰ কাৰণে, কিন্তু আমি যিটো শুনিছোঁ এতিয়া যিটো পাম অইল যিটো খেতি হ'ব নহয়, তাৰ পৰা যিটো তেওঁলোকে প্ৰডাকশ্যনটো পাব, যিটো ফলটো পাব, কিন্তু আশা কৰা ধৰণে নহয়। মই অথনিয়ে ক'লোঁ, এইটো আচলতে আমাৰ এইটো এৰিয়াৰ কাৰণে এইটো চুইটেবল নহয়। সেইকাৰণে মিজোৰামৰ নিচিনা এটা ষ্টেটে গোটেইখিনি ষ্টেটত এইটো পাম অইল লগাইছিলে আগতে, কিন্তু তেওঁলোকে এই গোটেই গছ জোপাই মানে শিপাই ঘলিবলগীয়া হ'ল। এইটো পৰিৱেশৰ ক্ষতিকাৰক, সঁচা কথা। আৰু ইয়াতো আচলতে আমাৰ ইয়াত নহয়তো, এইটো আচলতে এইটো কি হ'ব, এই সাগৰ ওচৰৰ পৰা যিটো তাতে পাম খেতিবোৰ হ'ল। তো ইয়াত অযথা তেওঁলোকে ৰাইজক হাৰাশাস্তি কৰিবৰ কাৰণে কৰাইছে। হয়তো কোনোবা কৰ্পৰেট গোষ্ঠীৰ লগত তেওঁলোকে তলে কিবা এটা আলোচনা কৰি পেলাই কিবা এটা মুনাফা আদায় কৰিবলৈ কৰিছে, এনেধৰণৰ সন্দেহ এটা হয়। গতিকে আমি আমাৰ ফালৰ কৈছোঁ, আমি সেইটো নামানো। এটা লুচিন লাংচৰ যিটো কৈ আছে নহয়, এইখিনি যদি ছাপোজ 1375 বিঘা যদি আকৌ দি দিয়ে, তেতিয়াহ'লে তাত কি হ'ব, তাত 11খন গাঁও তাত এফেক্টেড হ'ব। এটা পাম ষ্টৰেজ বুলি কৈছে, মই যিটো দেখিছোঁ নহয়, এইটো সম্ভৱ এইটো তাতো হাইড্ৰ প্ৰজেক্ট বনাব যেন লাগিছে। যদি বনাই তেতিয়াহ'লে ডেম দিব লাগিব, দিয়াৰ পিছত গোটেইখিনি এটা পানী তাত কিবা ষ্ট'ৰ কৰিব লাগিব, বোধ এইটো কথাই কৈ আছে, নহয় জানো? গতিকে গোটেই এৰিয়াত তাতো কিবা হৈ যাব, আকৌ এটা 11খন গাঁৱৰ মানুহ তাৰ পৰা ওলাই আহিব লাগিব, গোটেই খেতি পথাৰ আকৌ পানীত ডুব যাব। তো ৰাইজক হাৰাশাস্তি কৰা নাই, মই নাজানো, কিন্তু পাম অইল বুলি এনেকৈ লাগিছে, পাম ষ্টৰেজ বুলি কৈছে। নহ'লে কি ষ্টৰেজ থাকিব তাত, এনেকুৱা হ'ব নহ'লে 1375 বিঘা দিয়া কি যুক্তি আছে? নিশ্চয় এইটোৱে হ'ব। সেইকাৰণে APDCL তেওঁলোকে NOC প্ৰদান কৰিছে, APDCL মোৰ বোধেৰে নিশ্চয় সেইটোৱে হ'ব, কিন্তু ইয়াৰ ডিটেইল তেওঁলোকে দিয়া নাই। আৰু যদি সঁচাকৈ যদি আমাৰ কাৰ্বি আংলঙত যদি সঁচাকৈ এনেকৈ পাৱাৰ প্ৰয়োজন আছে, তেতিয়াহ'লে মই ভাবোঁ আমাৰ যিটো কপিলি কি কয় এইটো আমাৰ কাৰ্বি লাংকি যিটো প্ৰজেক্টটো আছে, এই প্ৰজেক্টটো যদি গোটেই কাৰ্বি আংলঙক দিয়া যায়, এইটোৱে যথেষ্ট হয়। এতিয়া কাৰ্বি আংলং যিটো প্ৰজেক্ট আছে, তাৰ পৰাই কাৰ্বি আংলঙৰ ৰাইজে কিন্তু একো উপকাৰ অহা নাই। মাত্ৰ ওচৰৰ পাজৰে কেইটামান গাঁৱৰ হয়তো উপকৃত হৈছে, তেওঁলোকক ফ্ৰী দিয়া হৈছে বুলি কৈছে। বাকী গোটেইখিনি পাৱাৰ কাৰ্বি আংলঙৰ পৰা লৈ পেলাই অসমত লৈ গৈছে, তাৰ পৰা ক'ত বিতৰণ কৰিছে তেওঁলোকে জানে। গতিকে অন্য ঠাইত কৰিবলৈ নাই, তেওঁলোকে ডেভেলপমেণ্ট কৰক, কিন্তু ৰাইজৰ হাৰাশাস্তি হ'ব নালাগিব, ৰাইজৰ কোনো এফেক্ট হ'ব নালাগিব, তেনেধৰণে তেওঁলোকে ডেভেলপমেণ্ট কৰক না। ডেভেলপমেণ্ট কৰাত কাৰ আপত্তি আছে? এইখিনি মোৰ পৰা মই ক'ব বিচাৰিছোঁ। হয়, নমস্কাৰ। প্ৰথমে আপোনাসকলক
মোৰ তৰফৰ পৰা লগতে মোৰ বন্ধুসকলৰ তৰফৰ পৰা আজি ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ আমন্ত্ৰণ কৰি আপোনালোক অহাৰ বাবে। আচলতে বিশেষকৈ আমি যিখিনি কথাবোৰ আগতে কৈ আছিলোঁ তাতে কেইটামান কথা আকৌ আমি উনুকিয়াব বিচাৰিছোঁ। প্ৰথম কথাটো জানে আপোনালোকে, যিটো আমি কিছুমান কথা ৰাইজ কৰিছিলোঁ তাৰে CM-এ এটা বাইট দিছিলে, দিওঁতে যিটো মাটিৰ কথা কৈছিলে যে কাৰ্বি আংলঙৰ মাটি তেনেকৈ অন্য বহিৰাগত বা বিদেশীক দিয়া হোৱা নাই বুলি কৈছিলে। আৰু বিশেষকৈ আমাৰ যিটো পাম অইল যিটো খেতিৰ কথা, তেওঁলোকে কৈছে 1,53,250 বিঘা দিয়া নাছিলে বুলি কৈছে। মুঠতে তেওঁলোকে দিয়া নাই বুলি কৈছিলে। এই সন্দৰ্ভতে মই আকৌ অকণমান কথাটো উল্লেখ কৰিব বিচাৰিছোঁ। আচলতে তেওঁলোকে যিটো মাটিটো দিছিলে, CM-এ এইটো স্পষ্ট কৰিব লাগিছিলে, যদি সঁচাকৈ যদি মাটি দিয়া নাই তেতিয়াহ'লে তেওঁলোকে EC মিটিঙত অৰ্ডাৰ পাছ কৰিছে কেনেকৈ, নহয় জানো? পাছ কৰিছে কেনেকৈ? আপোনালোকে আগতে দেখুৱাইছিলে, এতিয়াও মই দেখুৱাম। এইটো হৈছে তেওঁলোকৰ অৰ্ডাৰ। ইয়াত লুম্বাজাঙত আছে 1,500 বিঘা, বোকাজানত আছে 1,500 হেক্টৰ, তাৰপিছত নিলিপত আছে 1,000 হেক্টৰ, ৰংমঙত আছে 1,000 হেক্টৰ, বোকাজানত আছে 1,000 হেক্টৰ, সৰঘাটত 1,000 হেক্টৰ, চেমেলাংছত 500 হেক্টৰ, ডকমকাত 500 হেক্টৰ। যদি আমি ইয়াত যদি কিবা বিঘালৈ যদি কনভাৰ্ট কৰোঁ তেতিয়াহ'লে টোটেল কিমান হয়? টোটেল ইয়াত হ'ব 1,16,250 বিঘা হয়। তাৰে মই এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ, মোৰ ডকমকা এৰিয়াত তাতে 500 হেক্টৰ আছে, তাৰমানে কিমান হয়? 3,750 হেক্টৰ হয়, যদি বিঘা হয়। তো সেইটো হিচাপত যদি তেওঁলোকে দিয়া নাই বুলি কয় অৰ্ডাৰটো ওলাইছে কেনেকৈ? কিন্তু CM সেইটো সময় স্পষ্ট কৰিব নোৱাৰিলে, নহয় জানো? তো এনেকৈ তেওঁলোকে মাটিবিলাক দিবলৈ আৰম্ভ কৰি আছে। এটাৰ পিছত এটা আমি প্ৰথমে ওলাইছিলোঁ, প্ৰায় 18,000 বিঘা দিয়াৰ কথা কৈছোঁ, তেওঁলোকে একো উত্তৰ দিব নোৱাৰিলে। তাৰপিছত 13,200 বিঘা কথা আমি কৈছিলোঁ আম্বানীক দিয়াৰ কথা, তেওঁলোকে সেইটো ক'ব নোৱাৰিলে। তাৰপিছত এতিয়া কৈছে কি আকৌ এই পাম অইলৰ কাৰণে যিটো তেওঁলোকে উলিয়াইছিলে সেইটো দিয়া নাই বুলি কৈছিলে। কিন্তু বস্তুটো হৈছে কি, এনেকৈ যদি আমাৰ কাৰ্বি আংলঙৰ মাটি তেওঁলোকে যদি দি থাকে, আমাৰ কাৰ্বি আংলং থাকিব কেনেকৈ আৰু মাটি থাকিব কেনেকৈ? আৰু মই যিটো ভাবোঁ, কাৰ্বি আংলঙৰ মাটি আচলতে আমাৰ ট্ৰাইবেলসকলৰ কাৰণে আৰু খিলঞ্জীয়াসকলৰ কাৰণে, আমি চবেই জানো। আৰু আমাৰ মাটিৰ মালিক হৈছে অট'নমাছ কাউন্সিল, এইটো হৈছে অট'নমাছ কাউন্সিল দেই, একৰ্ডিং টু কনষ্টিটিউশ্যন। কিন্তু সেই বুলি গোটেই কাউন্সিলৰ যিটো EM-CM হ'ব, তেওঁলোকতো মালিক নহয়, তেওঁলোকে মাত্ৰ ৰক্ষকহে, তেওঁলোকে ৰক্ষা কৰিব লাগে। কাৰ্বি আংলঙৰ মাটি কিদৰে কৰিব লাগে, ৰক্ষা কৰিব লাগে। কিন্তু যিটো ট্ৰাইবেলসকলৰ মাটি, খিলঞ্জীয়াৰ মাটি, আমি কৈছোঁ ট্ৰাইবেলসকলক দিয়া আমাৰ আপত্তি নাই, খিলঞ্জীয়াক দিয়া আমাৰ আপত্তি নাই, কিন্তু বহিৰাগতক দিব কেনেকৈ, নহয় জানো? বিদেশীক দিব কেনেকৈ? এটা আম্বানীটো আমাৰ খিলঞ্জীয়া নেকি? আদানী আমাৰ খিলঞ্জীয়া নেকি? কোনোবা ৰংহাং লিখে নেকি? কোনোবা টিচৌ লিখে নেকি? কোনোবা তেনেকৈ ৰংপি লিখে নেকি? সেইটো আমাৰ ইয়াৰ মানুহ নহয়। তেওঁলোকক যদি ইমান হাজাৰ হাজাৰ বিঘা দিবলৈ লয়, তেতিয়া আমাৰ কাৰ্বি আংলং মাটি থাকিব কেনেকৈ? আৰু যিটো পাম অইলৰ কথা কৈছে, পাম অইলটো কিন্তু আজিকালি পাম অইল যিটো খেতি, আমি শুনিছিলোঁ মিজোৰামত আছিলে, মিজোৰামে তেওঁলোকে এইটো বস্তুটো ৰাইজৰ বাবে আচলতে খুব তেনেকৈ ফলদায়ক নহয়, ক্ষতিকাৰকহে হয়। সেইকাৰণে তেওঁলোকে তাৰ গোটেই মিজোৰামৰ পৰা এইটো উচ্ছেদ কৰিছিলে। সেই একেটা বস্তুটো কাৰ্বি আংলঙত আনিব বিচাৰিছে এটা BJP চৰকাৰে, অট'নমাছ কাউন্সিলে, আমাৰ অসম চৰকাৰে। এইটো ক্ষেত্ৰত আমি কিন্তু প্ৰতিবাদ কৰিছোঁ, আৰু সেইটো আমি প্ৰতিবাদ কৰি থাকিম। এটা কথা আৰু ধৰি লওক, এতিয়া লচিন লাংচু বুলি জেগা এটা আছে, তাত পাম ষ্ট'ৰেজৰ কাৰণে 1,375 বিঘা মাটি আকৌ তেওঁলোকে ল'ব বিচাৰিছে, আকৌ দিছে। সেইটো কথাখিনি তেওঁলোকে দিয়া নাই বুলি ক'ব পাৰে, কিন্তু আমি গম পাইছোঁ কি তেওঁলোকে EC মিটিঙত পাছ কৰিছে। EC মিটিঙত পাছ কৰিছে যোৱা আগষ্ট মাহৰ 1 তাৰিখে তাত 20th এক্সিকিউটিভ কমিটি মিটিং আছিলে, সেইটো মিটিঙতে তেওঁলোকে পাছ কৰিছে ৰিজলিউশ্যন নম্বৰ 2। তাতে লচিন লাংচু আমাৰ বিনহুমৰ ওচৰত হয়, ফুলনি চাৰ্কলৰ এৰিয়াত পৰে। তাতে তেওঁলোকে পাম ষ্ট'ৰেজৰ কাৰণে 1,375 বিঘা মাটি আবণ্টন তেওঁলোকে দিব বিচাৰিছে। ইতিমধ্যে
আমাৰ অট'নমাছ কাউন্সিলৰ পৰা NOC দিয়া হৈ গ'ল তেওঁলোকে কৈছে আমি এইটো দিয়া নাই সঁচা কথা তেওঁলোকে নকয় কিয় সঁচাটো ক'ব লাগে ৰাইজৰ মাটি তেওঁলোকে মালিকটো অট'নমাছ কাউন্সিল বুলি লিখা আছে কিন্তু সেই বুলি নহয় যে জনসাধাৰণৰ ইচ্ছাৰ বিপৰীতে তেওঁলোকে কাম কৰিলে ৰাইজে মানিব কেনেকৈ তেওঁলোক মাত্ৰ ৰক্ষকহে কাৰ্বি আংলঙৰ মাটি কাৰ্বি আংলং ট্ৰাইবেলৰ মাটি খিলঞ্জীয়াৰ মাটি তেওঁলোকে ভালকে ৰক্ষা কৰিব লাগে প্ৰাপ্যসকলক দিব লাগে তেনেকে বাহিৰৰ পৰা সেই বিদেশী সকলক দিয়া অধিকাৰক দিয়া আমি কিন্তু কোনো পধ্যে মানিব নোৱাৰো আমি ইতিমধ্যে বহুবাৰ সেইটো কমপ্লেইনো কৰিছো আৰু আমাৰ চৰকাৰ যেতিয়া আহে নহয় আমি কিন্তু সম্পূৰ্ণ সিদ্ধান্ত ল'ম এইটো আমি সম্পূৰ্ণৰূপে কিন্তু পুনৰ বিবেচনা কৰিম আমি ইমানখিনি মাটি আমি তেনেকে এটা কৰ্পৰেট গোষ্ঠীক আমি দিব নোৱাৰো আপোনালোকে বোধহয় জানে ইতিমধ্যে আমাৰ যিটো NCL যে 3000 বিঘা দিছিলে চিমেণ্ট ফেক্টৰীৰ বাবে সেইটো কথা কোনোবাই কেছ দি দিয়াৰ লগে লগে ওলাই গ'ল আমাৰ অনাৰেবল হাইকোৰ্ট জাজ যিটো জাজ আছিলে এখনৰ চকু কপলত উঠি গ'ল কেনেকৈ 3000 বিঘা দিবলৈ পালে এটা চিমেণ্ট ফেক্টৰীৰ কাৰণে নহয় জানো এইটো সুধিব লগা কথা এইটো জাজ কিন্তু আচৰিত হৈ গ'ল কেনেকৈ দিবলৈ পালে তাত চিলিং চিষ্টেম নাই নেকি তাত এনেকৈ দিয়া পদ্ধতি নাই নেকি এই গোটেইখিনি চিষ্টেম আমাক লাগে হাইকোৰ্টক লাগে বুলি কৈছিলে এটা বোধহয় তেওঁলোকে প্ৰডিউচ কৰিব নহয় জানো এইটো সঁচাকৈ কুৱেশ্যন কৰিবলগীয়া কথা আমাৰ কাৰ্বি আংলঙত 18000 বিঘা আদানীক যে দিছে এইটো সঁচাকৈ সুধিবলগীয়া কথা আম্বানীক যে দিছে 13200 বিঘা এইটো কিন্তু সুধিবলগীয়া কথা তাৰ লগতে পাম অইল এটা পিছত এটা আহি আছে আৰু কিছুদিন মই শুনি আছো আকৌ কেইটামান আৰু দিব বিচাৰিছে গতিকে এই গোটেইখিনি কথা বিশেষকৈ এই মাটিৰ ক্ষেত্ৰত আমি সেইটোৱে কৈছো গতিকে ট্ৰাইবেল সকলক দিয়া খিলঞ্জীয়াক দিয়া আমি ক'ব নোৱাৰো আমাৰ আপত্তি নাথাকে এইটো কোনো থাকিব নোৱাৰে কিন্তু তাৰ মাজতে কোনোবা বিদেশীক দিব বিচাৰে বহিৰাগতক দিব বিচাৰে কিন্তু আমি এইটো কোনো পধ্যে আমি মানি নলওঁ সমৰ্থন নকৰো আমি তাৰ বাবে প্ৰতিবাদ কৰি থাকিম আজিৰ পুৱাটো nang itu matsupe nili Karbi Anglong arak na pachini itu ati non het jong lang itum CM ke hai turar mo hang alang li kaning zialang je Delhi dampo 125 jetu 6 amendment upon selang li kam kem dam jipu selang li kaning je lasila so puthak lihin ben isina question do BJP a party upon lo la pen ke akhai tular mo alang li tum pulo Karbi Anglong arada tumaning khan ba 244A article implement si hemprek Islam je pan autonomous state ke Islam je pan la banke la tu main agenda lo ku along tin ame meeting o taning jibom sita non ke thek thulong banke non ke constitution amendment upon si damo 125 amendment la sila da ka manga chitonte ihin autonomous state alam siningje autonomous state nangi putaning jibong ako ihin na banke 125 amendment maske dam mane piro lage contradictory lo lage chitonte lo lage isi में siningje ket no hai la sinon banke la autonomous state alam kaningje ipoke to tular no hang banke lage moral adhikar ave pusitum puji athe BJP atumangke hate cheng benta a polisi ave pusit LK Advani abang ki sposto nailong dudi kagos hai LK Advani bang ke Johnson Bay CM ke dua hut alang li isi alo Johnson Bay phang isi LK ke deputy prime minister man bom hulu dei deputy prime minister lo home minister da alang in charge do hulu LK Advani alang li da Karbi Anglong nang kilo ke 298 ningka 244A article la so bang ki implement uni like not feasible not practicable process alang li hala sur kaningje la hello la solo la ka Karbi Anglong ara tum penang chini la hello BJP I stand la pen BJP atum non ana chelarle ang bongalom la tum pa Karbi Anglong ara pang chong thuye phan ku la so pen pachu bai alam ni jelo Rajya Sabha MP Tapirgaon alangli BJP party general secretary alangli return ECP lo Thomas nitung power bang to Thomas state 244A article nitung nang implement pipo pu Tapirgaon ba ningjelo
lahen lo la so pen a phia bang ke Karbi Anglong arada tum kadu weta mathalo aho ga hak pen BJP atu state nang people bon hemprek nang people bon 244A article abang na implement people bon po kema thapen kadu ka ber ki ong dung arada tu BJP dunlo la pen BJP a party aphan non ju last election an bang epilo Karbi Anglong ke do an of an a seat council on 26 seat pahai thailo opposition ka epino da MLA ta pahai thailo MP ta pahai lo la an hai dia ta piro le putang de la tum rat pen ajo amended ke long pamilu hempre ka phan ta pini tuliram hang people chiru ju rada tum aning hang phan people ke paplen to that people rat phan chong tu that people rat phan chobai that la hello ni tum hin ben a question abang ke la si non itum ki puji abang ke la hello BJP ke anti state natum ke anti autonomous state 244A article ke implement me po bangke lake clear la sila solam ti itu Karbi Anglong arat na pachini ye fa tu ninghang la pena da ko isine ke kane ye tu thunei bangke la henlo la sinoni tum rat na pachini ba lam the bangke la henlo BJP ke 244A article ke paprai phansi pa ve phansi ka bori hemprek nang ka PPD je phansi ka bori hala solong sitular rong hanga ke hai bangke ki dudun lasa aku CM hoi palang lia kalili kalang lang alam ningje ora rakut pengka julong anisi ke hemprek long be ji putalang li ningje lason ta ningje ja anisi ke long la so anisi ni kan pro phi pan mo kar bia kha jut ko pan ma kar bia long rat jut ko phi aphan ma lason si la alang ningje je la sa hata ke tu chedon sidat itu kongres party ban bangke isi bangke kadu wirak na pachini ati mang halo aprang bangke ASDC etum andolon dolodak lasohur sarkar bengaching ki hut BJP ene central government das union government aso congress sarkar hala tum isi ningje da non amake congress sarkar pen apre pali bana agora te adingalam besini ningje bi patalo ha akam ko কেইদিন মান আগত আমাৰ কাৰ্বি আংলং CM তুলিৰাম ৰংহাং ডাঙৰীয়া কৈছিল যে বোলে দিল্লীত যাব আৰু 125th এমেন্ডমেন্টটো কাৰণে কাম কৰিব বুলি কৈছে এটোৱে আমি গম পাইছো যে ইটো যদি হয় তেনেহলে বিজেপিৰ যেটো মেইন এজেন্ডা ইলেকশন আগত যেটো কৈছে যে বিজেপি যদি পাৱাৰত আহে কাৰ্বি আংলং ৰাইজৰ কাৰণে 244A article to implement koribo autonomous state dibo boli tekhete kole jitu প্ৰতিশ্ৰুতি দিছিলে এইটো কিন্তু নহল এটো 125th amendment to the 6th schedule autonomous কিবা বৰ্তমান প্ৰেজেন্ট 6th schedule ওপৰত amendment হ'ব MOS 1 MOS 2 jitu sign কৰিলে এইটোৰ ওপৰতে এইটো কৰা হ'ব এইটোৱে আমি ক'ব বিচাৰিছো যে বিজেপি ৰাইজক বিট্ৰেট কৰিছে কথা ৰাখা নাই autonomous state দিয়াৰ কথা কৈছে তেনেহলে এতিয়া তেখেত 125th amendment কৰা সময় তেখেত ক'ব লাগে স্পষ্টকে ক'ব লাগিছিল যে এটো নালাগে এটা autonomous state হে লাগে 244A amendment এইটো ইমপ্লিমেন্ট কৰক বুলি ক'ব লাগিছিল কিন্তু এটো কৰা নাই মানে কি 1995 MOU চুক্তি কৰাৰ পাছত এটা 30 বছৰ পাৰ হৈ গ'ল ঠিক এনে ধৰণে ইটো যদি আকৌ এমেন্ডমেন্ট কৰে তেনে আটা 30 বছৰ পাৰ কৰাই দিব বিচাৰিছে মানে কি বিজেপি আৰু RSS ৰ এজেন্ডা যে 6th schedule to লাহে লাহে দুৰ্বল কৰিব পিছত নাইকিয়া কৰিব ট্ৰাইবেল সকলৰ ৰাইট অধিকাৰটো নাইকিয়া কৰা যেটো ষড়যন্ত্ৰ এইটো এইখিনিতে সিধা সিধিকে গম পাই আছে কথাবিলাক ওলাই আছে সেইকাৰণে আমি এইটো ক'ব বিচাৰিছো যে তুলিৰাম ৰংহাং ডাঙৰীয়াৰ এটা autonomous state কথা ক'বলৈ এটা moral অধিকাৰ নাই কাৰণ তেখেতে কৈছে 125th amendmentৰ কাৰণে কাম কৰিব বুলি কৈছে মানে এইটোৱে বুজায় যে তেখেতসকলে autonomous state টো বাদ দিছে আৰু সেই ইহতলৈ মই কাৰ্বি কিছুমান কথা কম বুলি ভাবিছো তো কাৰ্বি পপুলেশ্যনৰ কাৰণে মই এতিয়া আকৌ কাৰ্বি ক'ব বিচাৰিছো এইটো হ'ব এইটো